বিশ্ব শৰ্মাই চাকৰি নামত গণ্ডগোল হ'ব নিদিয়ে আপোনালোকে কিয় পকাই আছে মই এইটো বস্তু বুজি নাপাওঁ আপোনালোকতকৈ গুৱাহাটীত বহি থকা কেইটা মানে পকাই আছে আৰু সকলোৰে ঘৰত APSC দিনত চাকৰি হৈছে যদি APSC টো বেয়াই আছিল তেওঁলোকৰ পৰিবাৰবিলাকে কেনেকৈ চাকৰি পাইছিলে ডাঙৰ ডাঙৰ সাংবাদিক নাম লাগিলে মই কৈ দিব পাৰোঁ হয় তাৰা দাসৰ দিনত চাকৰি পাইছিল নহলে ৰাকেশ পালৰ দিনত চাকৰি পাইছিল আকৌ তেওঁৱে পেপাৰত ৰাকেশ পালৰ চাকৰিটো বেয়া বুলি লিখাৰ আগতে নিজৰ ঘৈণীয়েকেতো চাকৰিটো ৰিজাইন দিব লাগিব ক'ত তদন্ত কৰিব ভাই এইবিলাক মানুহে আপোনালোকৰ কাৰণে একোজন আদৰ্শ পুৰুষ মোৰ আগত একো নকয় জানো মই চবৰ কথা জানো কাৰণে আপোনালোকৰ আগত একোজন আদৰ্শ পুৰুষ যিবিলাক মইতো অসমীয়া ল'ৰা 26,000ৰ ঘৰত খুব ধুনীয়াকৈ চাকৰি পাব ধুনীয়াকৈ বিনা পইচাত একোটা পৰিয়াল গঢ়ি লৈ উঠিব আশীৰ্বাদ কৰিব লাগে নহয় আৰু কবাত সৰু সুৰা ভুল হলেও আপোনালোকে আগতে দেখুৱাই দিব লাগে যে স্যাৰ এইটো কবাত এইটো অলপ ভুল হৈছে এইবোৰ আমি নিউজ নকৰো কিন্তু আপুনি ঠিক কৰি লওক সকলোৱে মিলিজুলিহে চাকৰি কেইটা দিব লাগে যাতে অসমীয়া